কলেজ মই তেতিয়াই কৈছিলো 10 কান নহয় একেলগে 5 বছৰ হল্লখান কৰক তেতিয়ালে বিতক গান হল্লখান কলেজ আছে आं नोंथांमोननो मोनसे गरम एबा गुदुं टपिक लाना फैदों फैगोन बिसायख'थियाव जिएसपि नि लिडार नब कुमार सरनियाया सोरजों हेफाजाब खालामगोन आरो सोरजों लोगोआव दं सोर राजखान्थिजों हेफाजाब खालामगोन आरो जुदि बे जिएसपि नब कुमार सरनिया जुदि सोरबा राजखान्थिजों बिपिएफजों जुदि जयनिं जुदि लोगो जायोब्ला खारन इउपिपिएलआ जेनगोन नामा बियो मोनसे खोथा खारन बियो लकसभा क'क्राझार लकसभायावबो जोङो 10 बोसोर बियो थगायनानै जाखानायखा जुदि बेखौ जुदि लाफायोब्ला माखासे बेनि गासै नेता कर्मी आरो बिसिनि सरनियाफ्रा भटखौ बेनियाव होगोन आरो बिपिएफजों थांगोन खारन मा रोखोम जानो हागौ जुदि रायजो नोंथांमोनहा बिजिरबानो जाबाय नब कुमार सरनिया बिपिएफजों जेन खारन लोगो जानायनि इसारा नामा रायजोफोर नोंथांमोनहा भिडिअखौ फुराय नायलांबानो जाबाय যে সামাজিক ক্ষেত্ৰত আমি এই সংগঠনটোৰ লগত গোটেই ভাৰতবৰ্ষত ঘূৰিছো বা বিভিন্ন আমি ৰাজ্য ওচৰলৈ গৈছো এইটো এতিয়া নিশ্চয় আপোনালোকে অলপ গম পালে ৰাজনীতিৰ পৰা বহুত এইটো গম পোৱা নাছিল কাৰণ আমাৰ বেছিখিনি এক্টিভিটি আমি এজন ছ'চিয়েল ৱৰ্কাৰ হিচাপে আমাৰ কিন্তু বেছি থাকে ৰাজনীতিৰ ক্ষেত্ৰত দেখিছে যে আমি যোৱাবেলি ইউপিপিএলক ছাপোৰ্ট কৰি কেনে চৰকাৰখন বনাইছিলো কিন্তু প্ৰায় 5 বছৰ হোৱা অৱস্থা আমি যিমানখিনি সফলতা পাব বা যি ধৰণে আমি আশা কৰিছো সেইটো নহ'ল গতিকে এইবাৰ আমি ভাবিছো আকৌ যদি আমি হাগ্ৰাম মহিলা ডাঙৰীয়াক আমি সেই চকীখনত বহাব পাৰো নিশ্চিতভাৱে তেওঁলোকে আগৰ বিগত দিনৰ ভুল ত্ৰুটিবিলাক এনালাইজ কৰি আহি থকা দিনত আকৌ ভালধৰণে আগবাঢ়িব পৰা যাব আমিও গাইড কৰিব পাৰিম সেইধৰণে প্ৰস্তুতি চলি আছে আমি ওদালগুৰিত মই কেইদিনমান আগতে আহি গৈছো যে ওদালগুৰি জিলাৰ যিটো পৰিস্থিতি যদি জিএসপি আৰু বিপিএফ লগ লাগে আউট অফ 11 সিট আমি ভাবো ইয়াৰ কমচে কম 9টা 10টা আমি উলাই ল'ব পাৰিম গতিকে এই ধৰণৰ কোকৰাঝাৰত মোটামুটি জিএসপি আৰু বিপিএফ লগ লগাৰ লগে লগে আপনি 30ৰ পৰা 35টা সিট নিশ্চিতভাৱে আমি জিকিব পাৰিম এই ধৰণৰ এটা চলি আছে আৰু এই ধৰণে আমাৰ প্ৰচেষ্টাবিলাক চলি আছে জিএসপিৰ পৰা মানে সমাগত নিৰ্বাচনত কিমানজন প্ৰাৰ্থী আপোনালোকে চাওক এতিয়া আমাৰ প্ৰথম দল হ'ল বিপিএফ তেওঁলোকৰ বেছিকে থাকিব কিন্তু জিএসপিৰ এটা মোটামুটি ভাল বাৰ্তা থাকিব যাতে চৰকাৰত আমি একেলগে লগ লাগি পলিচিবিলাক বনাব পাৰোঁ কাৰণ ইয়াত মানে ভূমিৰ সমস্যাৰ পৰা ভাষা সমস্যা বা এনেকুৱা বহু সমস্যা আছে গতিকে এইখিনি ক্ষেত্ৰত যদি জিএসপিৰ এটা ভাল ৰোল থাকে তেতিয়াহ'লে নিশ্চিতভাৱে মই বিপিএফ চৰকাৰে এই বিপিএফৰ মানে লিডাৰখিনিও কাম কৰি ভাল পাব আৰু একেলগে কাম কৰিলে এই সমস্যাখিনি সমাধান কৰিব পাৰিব সেইকাৰণে আমি আশা কৰোঁ যে জিএসপিৰ কমচে কম 12-15টাৰ ভিতৰত আমি এনেকুৱা ধৰণৰ এটা আলোচনা চলি আছে যেতিয়া আমি ফাইনেল হেৰি হ'ব তেতিয়া এই কথাখিনি ডিচাইডেড হ'ব 2020 চনৰ যি শান্তি চুক্তি সেই শান্তি চুক্তিৰ কিছুমান দফা কাৰ্যকৰী হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ কৰণীয় কি থাকিব চাওক যে বিশেষকে গাঁও গঠন আৰু গাঁও যিটো মানে এক্সক্লুড আছিলে তাত কিছুমান বিতৰ্ক আছে সেইকাৰণে এইটোত মানে এটা ভেজাল আছে কিন্তু বাকী মই ভাবোঁ যিসকল মানে সংস্থাপন কৰাৰ ক্ষেত্ৰত হওক আৰু বিশেষকে কেছ কাটলৰ ক্ষেত্ৰত সৰু সুৰা কেছবিলাক আচলতে খতম কৰিব লাগে বিশেষকে এনডিবি যিখিনি লোৱা বা হেৰি আছিল মই আলফা ক্ষেত্ৰত চবৰ ক্ষেত্ৰতে কৈছোঁ কাৰণ কেছৰ কাৰণে যথেষ্ট হাৰাশাস্তি হয় এইটো ক্ষেত্ৰত মই ইনএক্টিভ অলপ দেখা পাইছোঁ আৰু তাৰ লগত সংস্থাপনৰ ক্ষেত্ৰত কেৱল কেইটামান পইচা দিলে নহয় কাৰণ আপোনালোকে জানে যে বন্দুক ধৰা মানুহক তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত পইচা কেইটামান দিলে নহয় অলপ গাইড কৰাৰ দৰকাৰ আছে আৰু ঠিক তেনেকে বাকী যিবিলাক ইছ্যু আছে স্কুল কলেজ চৰকাৰীকৰণ হওক কিবা হওক এইবিলাক নিশ্চিতভাৱে হ'ব লাগে কলেজ আপোনালোকে দেখিছে যে আজি আপচি হয়তো গৈছে হল্লখান কলেজ মই তেতিয়াই কৈছিলো 10 কান নহয় একেলগে 5 বছৰ হল্লখান কৰক তেতিয়াহ'লে বিতক গান হল্লখান কলেজে আছে আমাৰ গতিকে এতিয়াও মানে কলেজৰ সেইবিলাক ঠিকমতে হোৱা নাই ঠিক তেনেকে চৰকাৰীকৰণ যিবিলাক বড়ো মিডিয়াম স্কুলবিলাক তেওঁলোকে ক'লে আমি কিন্তু যিমান বিদেশী স্কুল আছে গোটেই হওক আজি তেওঁলোকে কৈছে গোটেইখিনি হওক কিন্তু এই ধৰণৰ মানে তেওঁলোকে যে প্ৰথমৰ পৰা পলিচি ল'লেহেঁতেন 5 বছৰ পৰা মই ভাবোঁ এইখিনি কৰিব পাৰিলো হয় আৰু নৱসেনা এইটোত সহায় কৰাৰ অসুবিধা নহয় কিন্তু তেওঁলোকে কেৱল বড়ো মিডিয়াম ক'লে বাকী নক'লে মোৰ অসুবিধা হয় কেৱল যথেষ্ট আইনী মেৰপেজ আছে ইয়াত ভিজিডিচিবিলাক লিগেল কৰিব পৰা নাই ইয়াত বিভিন্ন ধৰণৰ মানে টাউন কমিটিবিলাক ঠিক কৰিব পৰা নাই কাৰণ পাৰ্লিয়ামেণ্টত ইতিমধ্যে বিল পেণ্ডিং হৈ আছে তেওঁলোকৰ যিহেতু চৰকাৰৰ লগত পাৰ্ট আছে এনডিএৰ পাৰ্ট হয় তেওঁলোকে এইটো কৰিব পাৰিব লাগিছিল গতিকে আহি থকা দিনত 6 চিডিউলটো শক্তিশালী কৰাৰ কাৰণে নিশ্চয় লোকসভা ৰাজ্যসভা আইনটো পাছ কৰাৰ কথা আছে এইবিলাক বিষয়ত মই ভেৰি পজিটিভ মই ভাবোঁ এইবিলাক এজেণ্ডা নিশ্চয় আগবাঢ়ি যাব আৰু দেখিছে আমি ভাৰতবৰ্ষত য'তেই গৈছোঁ যে আদিবাসীৰ কাৰণে বা জনজাতিৰ কাৰণে আমি মাতিছোঁ বেলেগ নহ'লে আমি বাথৌ ধৰ্ম যে আমাৰ স্বীকৃতি পাব লাগে
ঠিক তেনেকে বাকী আমাৰ জনজাতীয় ধৰ্মবিলাক স্বীকৃতি পাব লাগে, সেইটো নিশ্চিতভাৱে পাব লাগে। এইবিলাক কথা আমি মাতি আছো আৰু ভৱিষ্যতে মাতি যাম। এজনকৈ মানে BPF-ৰ পৰা UPF-লৈ অগ্ৰগতি লৈছে, গতি কৰিছে, তেনেকে খাম্পা বৈগাৰী অলপতে খাম্পা আৰু এইটো ৰাজনীতিত আচলতে এইটো মানে নতুন কথা নহয়, কাৰণ হিতেশ বসুমতাৰী ইতিমধ্যে আগতেও গৈছিলে আৰু আকৌ ঘূৰি আহিছে আৰু কৈছে। ঠিক তেনেকে চন্দ্ৰপ্ৰভা ডাঙৰীয়াই কৈছে, চন্দ্ৰপ্ৰভাৰ অৱস্থা কি হ'ল আপোনালোকে নিজেও জানে। আপোনালোকে ইয়াৰ আগত যদি ইতিহাসটো চাই, আমাৰ PS চাংমা দাদা জনজাতীয় নেতা আছিল, তেওঁ থকা হলে হয়তো তেওঁ নিজে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী হ'ব পাৰিলে, তেওঁ গৈ তেওঁ বেছি একো কৰিব নোৱাৰিলে। গতিকে ৰাজনীতিত অহা যোৱা চলি থাকে, কিন্তু মূল যিটো থিম বা মূল যিটো আইডিয়লজিটো ঠিকে থাকিলে, অৰ্থাৎ গাড়ীৰ কেতিয়াবা পামচাৰ দুই এটা টায়াৰ টিপ হ'বও পাৰে, দৌৰা গাড়ী ঠিক থাকিলে একো অসুবিধা নাই। এতিয়া সেইকাৰণে ইফালে যদি আগ্ৰাম মলি ঠিক থাকে, হীৰাৰণে ঠিক থাকে, তেতিয়াহ'লে মই ভাবো আৰু বেছি গণ্ডগোল হোৱাৰ কোনো সম্ভাৱনা নাই। BTR ৰেকৰ্ডৰ যি মানে এৰিয়া এক্সটেনশ্যন সেইটো হোৱা বুলি কৈ আছে, কিন্তু ডিলিমিটেশ্যন হ'বনে নাই? ছাৰ, ডিলিমিটেশ্যনটো এইবাৰ হোৱাৰ সম্ভাৱনাটো কম আছে, নেক্সটত হয়তো হেৰি কৰা হ'ব। সেইটোলৈ অসুবিধা আছে তেওঁলোকৰ কাৰণে। এতিয়া পঞ্চায়তো নোহোৱা হৈ যাব পঞ্চায়ত ইলেকশ্যনত, তেওঁলোকে আকৌ আমাৰ BTR মানে কি কয় MCLতো আহিব নোৱাৰে, গতিকে তেওঁলোকে অলপ ডিপ্ৰাই হ'ব পলিটিকেলি। গতিকে মই সেইকাৰণে ভাবো এই বিষয়টো এটা ভাল এটা সিদ্ধান্ত লোৱাৰ সময় আছে, কাৰণ এনেকুৱা বহু গাঁও আছিলে য'ত আমাৰ ট্ৰাইবেল মানুহ নাই, গতিকে সেইবিলাক গাঁও যাব বিচাৰিলে যাব দিব লাগিছিল। মই ভাবো ট্ৰাইবেল থকাবিলাক সোমাই লওক আৰু নোহোৱাবিলাক কিছু যাব দিলে ভাল হয়, আৰু নহ'লে হয়তো তেওঁলোকৰ অধিকাৰখিনি দিলে হ'ল। গতিকে মই ভাবো ইয়াত এটা আমি ভাল ভৱিষ্যতৰ স্বাৰ্থত ভাল এটা বুজাবুজি হোৱাৰ দৰকাৰ আছে। আপোনালোকে নিজেও জানে, আপোনাৰ সাংবাদিক বন্ধু নহয়, এজন BTR সচেতন কৰ্মী, য'ত ইয়াত মানে আমাৰ কোকৰাঝাৰ সমষ্টিৰ কথা কৈছো, য'ত বিজেপিয়ে অকলে ইলেকশ্যন খেলিব নোৱাৰে, পাটনালৈ খেলে। গতিকে BTCত তেওঁলোকে খুব বেছি 10টা চিটলৈকে হয়তো আশা কৰিব, তাতকৈ বেছি নোৱাৰে, আৰু 21টা চিট লাগিব সেইকাৰণে। গতিকে BTCত এলায়েন্স চৰকাৰে হ'ব, ইয়াত আৰু বেলেগ অকলে কোনো BJP বা BPF বা BSP বা APP অকলে চৰকাৰ কৰিব, এইটো মানে কোনো সন্দেহ নাই। গতিকে মই ভাবো ইয়াত ৰাজনৈতিকভাৱে যাৰ অলপ জ্ঞান আছে তেওঁৱে বুজি পায় যে BTCত কোনো পাৰ্টীয়ে অকলে চৰকাৰ বনাব নোৱাৰে।